নিমন্ত্ৰণ নকৰাকৈ নিজে নিজে গাড়ী লৈ আনি আমাৰ কাৰ্যকৰ্তাসকলে বাছ ৰিজাৰ্ভ কৰি কৰি আহিছে। বেয়া লাগে, চবেই ওলাই আহিছে। পাণ দোকানীৰ পৰা আৰম্ভ কৰি অটো ড্ৰাইভাৰ আৰু লগতে আমাৰ ৰিক্সা চালকসকলে সকলোৱে ওলাই আহিছে। খেতিয়কবিলাক ওলাই আহিছে আৰু যিবিলাকৰ সৰু সৰু পিটি কণ্ট্ৰেক্ট মানে যিবিলাকৰ বেহা বেপাৰ কৰে তেওঁলোকে সকলো ওলাই আহিছে। খেতিয়কবিলাক ওলাই আহিছে। আজি প্ৰথম অসমত এটা ইতিহাস ৰচনা কৰিছে। কোনো ৰাজনীতি দলে আজিলৈকে 50,000কৈ অধিক নমিনেশ্যন ফাইল কৰিবলৈ যাওঁতে ইমান অহা নাই। কিন্তু আপোনালোকে আজি দেখা পাই গৈছে 50,000+, নিয়াৰলি 60,000 মানুহে ইয়াত কিতানি কৰিছে। কিমানমান আশাবাদী, কিমান ভোটত জিকিব পাৰে আপোনালোকে চিন্তা হ'ব? মোটামুটি মানে যি কণ্টেষ্ট নাথাকিব নেকি? আপোনালোকে দেখা পাইছে, আপোনালোকৰ কেমেৰাতে বন্দী আছে। কিমান আছে? তেওঁলোকৰ 20 জন আছে, আমি 98% আছে। 20 জন জিকিবলৈ 98% জিকিব। ভাৰতীয় জনতা পাৰ্টি, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ভাল পোৱা, টিম কাৰ্বি আংলং ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰে ইয়াত 98% ওলাই আহিছে। মাত্ৰ 20% ইয়াত মানুহবিলাক গণতি কৰক না আপোনালোকে। কংগ্ৰেছে কৈছে বোলে 4টামান চিট তেওঁলোকে পাব। 4টা নহয়, তেওঁলোক 100টামান চিট পাব দাবী কৰে। ৰাইজক দাবী কৰিব পাৰে নেকি? সিহঁতক ভগৱান নেকি? তেওঁলোকে সদায় কৈ থাকে, প্ৰত্যেকবাৰে ইলেকশ্যন 100% বুলি কৈ থাকে। ইলেকশ্যন যেতিয়া হাৰি যাব, ৰিজাল্টটো বিজেপি আহিব, তেতিয়া EVM ব্লেডটো ট্ৰেন্সফাৰ কৰিব যায়। ইলেকশ্যন হ'ব লাগে বুলি কৈ থাকে।